ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ মই ৰঞ্জন বিকাশে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিন হৈ গ'ল মটৰ ব্লগ কৰা নাছিলোঁ চ' আজি ভাবিলোঁ অলপ মটৰ ব্লগ কৰোঁ চাই থাকক ভিডিঅ'টো আৰু মটৰ ব্লগত বাকীবিলাক কথা কৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো গোলাঘাটৰ পৰা আহোঁগৈ ৰুমৰ পৰা ওলাই আহিলোঁ বহুত দিনৰ মূৰত মটৰ ব্লগ কৰিছোঁ ভাল লাগিছে বহুত দিন হৈ গ'ল মটৰ ব্লগ কৰাই নাছিলোঁ ইভাগে দি আছিলোঁ ভিডিঅ'বিলাক ব্লগবিলাক আজি বহুত দিনৰ মূৰত মটৰ ব্লগ কৰিছোঁ আৰু বহুত দিনৰ মূৰত এনেকৈ আহিছোঁতো ভাল লাগিছে নিজকে কিবা আৰু গোলাঘাটলৈ গৈ আছোঁ মানে কেলৈ মই একচুৱেলি গৈ আছোঁ দ্বিতীয় অফিচলৈ আপোনালোকে মোৰ আগৰ ভিডিঅ' হয়তো চাইছিলে আৰু চাওঁতে আপোনালোকে গম পাইছে চাগে মই ড্ৰাইভিং টেষ্টটো দিব গৈছিলোঁ তাত মই একচুৱেলি পাছ কৰি আহিলোঁ কি হ'ল মানে মোৰ লাইচেন্সৰ নাম্বাৰটো আহিলে আৰু মোৰ হেৰি হ'ল মানে লাইচেন্সখন কি হৈছে সেইটো কাৰণে খবৰ এটা কৰি আহোঁগৈ দাদা এজনলৈ মই একচুৱেলি ফোন কৰিছিলোঁ তেখেতে ক'লে দ্বিতীয় অফিচৰ ওচৰত থাকে বোলে যাব লাগিব আৰু 180 টকা নে 200 টকা এনেকুৱা চালান এটা কাটি থৈ আহিব লাগিব পোষ্টেল হ'বৰ কাৰণে সেইকাৰণে এতিয়া সেইটো কাৰণে কৈ আছোঁ আৰু চাই থাকিব ভিডিঅ'বিলাক মোৰ ভাগৰ আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভইচ অভাৰ কৰিছোঁ অলপ বেয়া নাপাব আপোনালোকে মই মাইকটো যিটো লগাইছিলোঁ মাইকটো মানে মোৰ অলপ বেয়া হৈ গ'ল আৱাজটো ফাটা আহিছে সেইকাৰণে মই বোলো নাই ভইচ অভাৰ দি দিয়াই ঠিক আছে প্ৰথম নিদিওঁ বুলি ভাবিছিলোঁ মাইক চাইক ধুনীয়াকৈ লগাই দিলোঁ কিন্তু মাইকটোৱে কিবা হৈছে গম নাপাইছোঁ এইটো এজেকে মই মাইকটোৱে এনেকুৱা নে কিবা মুঠত নাজানো আৰু সেইকাৰণে ভইচ অভাৰ দিছোঁ বেয়া নাপাব লাহেকৈ গৰম আহিছে আৰু গৰম অনুভৱ হৈছে আজিকালি মানে জেকেট চেকেট নলগালেও হৈছে কিন্তু মোৰ এই গোলাঘাটৰ এই ৰাস্তাটোত চলাই পূৰা ভাল লাগে বাইকখন মানে কি ক'ম ৰাস্তা পূৰা এখন পঞ্চায়তী কেতিয়া কৰিলোঁ এখন এখন গাড়ী পৰি আছে পূৰা এইখন আহি পাই গ'লোহি ধনচিৰি বৰা এয়া মোৰ কাম হৈ গ'ল ওলাই আহিছোঁ এতিয়া সেইখিনি কৈ আছোঁ এইটো অফিচটো দেখাই দিছোঁ চব জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয় পৰিবহণ ভৱন দ্বিতীয় অফিচৰ পৰা ওলাই আহিলোঁ দ্বিতীয় অফিচত অহাৰ মোৰ মেইন কাৰণটো হ'ল কি মোৰ মানে পাছ কৰি আছিলোঁ আৰু মোৰ লাইচেন্সৰ নাম্বাৰটো অলৰেডি মেছেজ কৰি আহিলে তাৰপিছতে এতিয়া এটা পোষ্টেল কৰিবলৈ পইচা 180 টকা কাটিলে সেইটো দি দিলোঁ আৰু 15-20 দিনমানৰ পিছত লাইচেন্সখন ঘৰ পাবগৈ বুলি কৈছে আৰু টেনশ্যন নাই বিন্দাছ যেতিয়া চলাই থাকিব পাৰি নে নোৱাৰি সুধিলোঁ কৈছে ধুনীয়াকৈ চলাই থাকিব পাৰি বা যিটো কংগ্ৰেচুলেশ্যন বুলি মেছেজটো আহিছিলে মেছেজটো দেখাই মেলি দিবলৈ ক'লে কোনোবাই কিবা কিবি ক'লে এতিয়া ন' টেনশ্যন বিন্দাছ দে আৰু অলপ বজাৰ কৰিম বুলি ভাবিছোঁ যদি বজাৰ কৰোঁ আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু বাণিজ্য মেলাও চলি আছে গধূলিকৈ চাগে বাণিজ্য মেলালৈও যামগৈ সেইটো দেখাম আপোনালোকক বিন্দাছকৈ একদম পূৰা ফুচকা খাই ল'লোঁ আৰু এইফালে আছে চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি চাই লওক গধূলিয়ে হ'ল বেলি লহিয়ালে আৰু কি ধুনীয়া লাগিছে চক না ভিউটো আৰু গধূলিকৈ তেল কম উঠাইছে বাণিজ্য মেলা আপোনালোকক বাণিজ্য মেলাও দেখামগৈ বাণিজ্য মেলা চাব মোৰ লগত এইয়া পাই গ'লোহি আমাৰ মৰমৰ তেল গৰম এতিয়া আমি চাবলৈ গৈ আছোঁ ইয়াত হৈ আছে বাণিজ্য মেলালৈ আমি সোমাই আহিছোঁ বলক আগত গৈ থাকক জিতেন দাস চালিয়ে আবে মুৰ্গা এইটো মুৰ্গা বনিব লাগিব নে হে কেই টকা টিকেট কেই টকা কি পাম সেই মুৰ্গীটো কেতিয়া পাম কিমান নাম্বাৰ ওলাব লাগিব খেলটো কেনেকৈ হ'ব হা দেখকচোন বোন ইয়াত পইচাটো লগাবা সেইটো ঘূৰাবা সেইটো ৰখিলে লাগে সেইটো যদি নাপাওঁ
13টো আনলাকি নাম্বাৰ বুলি কয় বাহিৰৰ দেশত 13ত আনলাকি নাম্বাৰ লগাই দিয়া 13ত লগক 13 লগ কিয়া যায় লগাবলৈ ক'ল নহয় লগাবলৈ ক'ল পইচা দিম নহয় পইচা কেইটকা 13 30 টকা লগক এইটো ঘূৰাবা মই ঘূৰাব লাগিব নে ঘূৰাব পাৰিব ৰ'বা চকৰি ঘূৰি গ'ল কি লয় কাৰো কি লয় হেৰিটো খেলি কিন্তু মজা লাগিলে খালি পইচাটো গ'ল 50 টকা এনেই গুচি গ'ল আকৌ পইচা বেছি হৈছিলে যে খেলিব নালাগিছিল ভাল বে দেখিছে নাই কটন আৰু কি আছে কাপ আছে কাপোৰ খালি ফটককৈ ঠাণ্ডা হৈ যায় মই নিছিলোঁ ৰ ফিক্স প্ৰাইচ ৰেচ 180 হা চামুচ হা চামুচ কেলে চামুচ নাই ন এইখন হৈ গ'ল বেগৰ দোকান দাদা বৰ ধুনীয়া ধুনীয়া বেগ ৰাখিছে দেই হৈ গ'ল সৰু ল'ৰা ছোৱালী টিকলা টিকলা ঘূৰৰ কাৰণে মেঘৰ সাধু চশমাযোৰ লয় নি ভালে লাগিছে মোৰ হেৰিটোহে ভাল লাগিছে সেইটো কাহানিলৈকে আছে ইয়াত 20 তাৰিখলৈকে আছে চাইমত কেইটকা হা এইটো চালিয়া পৰি আছে কিতাপ লৈ লৈছোঁ ৰীতা চৌধুৰীৰ দেৱ মেগী বনা মেগীটো হেৰি দি বনা এইটো আৰকে ভাই কিবা খোৱাবা নি এটা মেগী কণী দি বনা গম পাইছ আৰু এটা মেগী কণী নিদিয়াকৈ বনা অঁ তোক মই ভিডিঅ' কৰিছোঁ নহয় সেইটো খালি তহঁতি আমাৰ পৰা লুটি লুটি খাওঁ এইটো আচাৰ চালিয়া আচাৰ আনিছ দেখোন অকণমান দিবি নি ৰুমত লৈ যাম হা দেখিছে নাই কাইদেউ আচাৰ আচাৰৰ পূৰা লাইন কিবা এটা কৈ দিওঁ নে কি নুমলীগড়ত খাবলৈ আহিলে আৰ কে হোটেল গুচি আহিব ফ্ৰীতে খুৱাব বুলি ন আৰ কে হোটেল কিবা খাবলৈ যদি মন আছে আপোনালোক আৰ কে হোটেললৈ গুচি আহিব একদম ফ্ৰীতে খুৱাই দিব দেই চেহেৰাটো উলিয়াই দিম দে এইফালা এই ভাই আমাৰ ধুনীয়াকৈ একদম মেগী বনাই দিছে চালিয়াকৈ খালি কেমেৰাটোত অকণমান হেৰি আহিছে কিন্তু ধুনীয়া বনাইছে ধুনীয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চাই যদি ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ